এই সকল কোন? গুণ্ডা বাহিনীৰে বেলেগ কিবা? দিনৰ পোহৰতে প্ৰশাসনৰ লগতে কাকো কেৰেপ নকৰাকৈ ভাঙি দিব পাৰে আপোনাৰো ঘৰবাৰী। অন কেমেৰাত চাওক কেনেদৰে ভাঙি দিছে এগৰাকী ব্যক্তিৰ ঘৰৰ লগতে গছ গছনিসমূহ কাটি তহিলং কৰি দিছে। ঘৰৰ গৰাকীয়ে বাধা দিয়াত চাওক কেনেদৰে দা লাঠিৰে আক্ৰমণ কৰিবলৈ সাজু হৈ আছে। আপোনালোকে দেখিবলৈ পাইছে অন কেমেৰাৰ দৃশ্য। এইসকল আকৌ যোনটোন ব্যক্তি নহয়, এইসকল হৈছে সমাজৰ প্ৰভাৱশালী ব্যক্তিৰ লগতে ভাৰত চলা গুণ্ডা বাহিনী। ইহঁতক টকাৰ বিনিময়ত আপুনি যি ইচ্ছা তাকেই কৰাব পাৰে। এতিয়া আহোঁ মূল ঘটনালৈ। বৰপেটা জিলাৰ কলকাছিয়াৰ ৰাজচক্ৰৰ অন্তৰ্গত তাপেশ্বৰা গাঁৱৰ এডোখৰ মাটিক কেন্দ্ৰ কৰি এই ঘটনা সংঘটিত হৈছে। আজিৰে পৰা 20 বছৰ আগতে হওপুৰ গাঁৱৰ কাইম আলীৰ দেউতাক ৰাইজুদ্দিনে 1 বিঘা মাটি এগৰাকী ব্যক্তিৰ ওচৰত বিক্ৰী কৰিছিল আৰু ব্যক্তিজনক মাটিডোখৰ সমজাই দিছিল। কিন্তু এতিয়া কাইম আলীয়ে তাতে মাটি বেচি থকা বুলি দাবী কৰি কেইবাবাৰো সমাজৰ ব্যক্তিসকলক লৈ বহিল। কিন্তু সমাজৰ ব্যক্তিসকলে মাটিডোখৰ জোখমাখ কৰি বেছি নাপাই ঘূৰি যায়। কিন্তু যোৱা ডিচেম্বৰ মাহৰ 1 তাৰিখে উক্ত গাঁৱৰে বৰপেটা জিলা পৰিষদৰ প্ৰাক্তন সভাপতি মজিবুৰ ৰহমান খানৰ নেতৃত্বত উক্ত ব্যক্তিজনৰ ঘৰৰ লগতে গছ গছনিসমূহ কাটি তহিলং কৰি দিয়ে। আজিও কাইম আলীয়ে গুণ্ডা বাহিনীক লৈ আক্ৰমণ কৰিবলৈ চেষ্টা চলায়, কিন্তু সমাজৰ ব্যক্তিসকলে বাধা দিয়াত আক্ৰমণ কৰিব নোৱাৰে। ব্যুৰো ৰিপৰ্ট, লাইভ আছাম 24x7।